আছিলে আমাৰ আৰু নহ'লে তাইৰ নিচিনা তাই চব বেলেগ আমাৰ দক্ষিণপাট সত্ৰ 390 বছৰ পুৰণা আৰু এয়া তুলসী খুঁটা হাই কৰি দিয়া মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আৰু এটা নতুন ব্লগ লৈ আহিলোঁ আজি আচলতে এফালে যাব ওলাইছোঁ আচলতে আজি আমাৰ ঘৰত যোৱাকালি তাৰ আগৰ দিনাখন আমাৰ ঋতুকমলৰ বা আহিলে বাহঁত পুনেত থাকে আপোনালোকেতো জানেই পুনেলৈ মই গৈছিলোঁ আগতে দেখুৱাইছিলোঁ এই বাহঁত আহিলে আচলতে বাহঁতে ছাৰপ্ৰাইজ দিলে আৰু এয়া বা যাব বা পলটো আছে আৰু আমিকেইটা যাম এফালে আৰু দেখুৱাম এফালে মাহঁতেও যাব চ' এই বন্ধ আছে আজি দেওবাৰ ৰাতিপুৱা 7টামান বাজিছে এতিয়া চ' আমি এতিয়া ৰেডি হ'লোঁ ভাবিলোঁ দিনটো আজি দেখুৱাওঁ বুলি আপোনালোকে খুব মৰম দিয়ে ব্লগবিলাকত আৰু আগলৈও এনেকৈ দি থাকিব চ' তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বাকী দেখুৱাই থাকিম আৰু এয়া আজি মই এযোৰ ধুনীয়া এযোৰ কাপোৰ এযোৰ মানে সেই বিহুতে লৈছিলোঁ ধেমাজিৰ পৰাই লৈছিলোঁ আৰু কাপোৰযোৰ খুব ধুনীয়া ভাবিলোঁ সময় আছে যিহেতু মই কাপোৰযোৰ এবাৰ দেখুৱাই দিম বুলি ধুনীয়া এযোৰ বগা কাপোৰ খাই গ'লো তোমালোকে এতিয়া কুৰ্তা পিন্ধি আহিছে ছোৱালী খালা আমাৰ গলুক আজি চবতছে হেণ্ডচাম লাগিছে ব্ৰাছ নাই কৰা পিছত বহিছে দেই ভাল চিট কি আনিছা মোৰলে গিফ্ট আনিছে তোলে বায়ে কি কৰি কয় এইবিলাক ক্ৰচেট ইমান ধুনীয়াকৈ বনাইছে মোৰ কাৰণে থেংক ইউ মোৰ বাৰ্থডে গিফ্ট মৰম লাগিছে আমি গৈ আছোঁ আমি আচলতে ধেমাজি হৈ যোৱা নাই আমি মথাউৰিৰ ফালে গৈছোঁ পিছে আমি ক'ত যাম কোৱাই নাই আপোনালোকক আমি গৈ আছোঁ মাজুলী আৰু মাহঁত ঋতুকমলতে কেতিয়াও মাজুলী গৈ পোৱা নাই সেইকাৰণে ছাডেন প্লেন এটা হ'ল ধুনীয়াকৈ প্লেন এটা বনিলে বাও আহিছে যিহেতু পুনেৰ পৰা বীৰ আহিছে যিহেতু আমি চবে মাজুলী চাবলৈ গৈ আছোঁ আমাৰ বীৰে বাহিৰত কি চাই গৈছা বীৰ কি দেখিছা কৈ দিয়া কিবোৰ Oh, sheep, cow. Oh, yes. Itu kias le. আমি পালোহি আমি প্ৰথমে সোমাম চামগুৰি সত্ৰ প্ৰথমে ল'ৰা ছোৱালীখিনি মুখাৰ যিহেতু ইয়াত আছে বনোৱা দেখুৱাই লওঁ বগাখন নাই বগাখন বেগবিলাক 150 200 তাহাঁতি পোৱালীকেইজনীয়ে মোক মাতিলে চবে হাই কৰি দিয়া থেংক ইউ চোৱাৰ কাৰণে আৰু মাতাৰ কাৰণে কিমান ডাঙৰ স্নেক কৃষ্ণই হেৰি ফালিছিলে আকৌ ক'ত আহিলো আমি এতিয়া আছো দক্ষিণপাট সত্ৰ ইয়ালৈ আহিছিলোঁ একদম বিয়া আগত আহিছিলোঁ তেতিয়া ঠাণ্ডা দিন আছিলে আৰু আমি এই গেষ্ট হাউচটোতে আমি কাপোৰ চেঞ্জ কৰিছিলোঁ মানে মেখেলা চাদৰ পিন্ধিব পৰাই নাই ইমানে ঠাণ্ডা আছিলে আৰু পূৰা কুঁৱলী আছিলে গেষ্ট হাউচ আছে আপোনালোকেও যদি আহে ইয়াত আহি ফ্ৰেছ হ'ব পাৰে ৰুমো দিব পাৰে ন ৰুম 100 টকা ন পাৰ নাইট গোটেইখিনি বহুত বছৰ পুৰণা হয় চাগে ধুনীয়া চব আগৰ হেৰি নিচিনা পৰিৱেশ ইমান ধুনীয়া
লাগিছে এইবোৰ কি হ'ল কৃষ্ণ কৃষ্ণ এয়া দেই ভিতৰৰ পৰিৱেশ মেও নিচিনা কৰিব ভয় খাব মেও হয় আগছো কি হ'ল ঐ ভয় খাব নালাগে দেই ভয় খাব নালাগে দেই ভয় খাব নালাগে দেই গুচু গুচু গ'ল এনেকে লৈ ফুৰে যে ইমান বছৰ 390 কৈছিলে ন চাওকচোন কি ধুনীয়া লাগিছে আৰু আমি ইয়াত চাকি জ্বলাম এইখিনি কৰিলে টাইলছখিনি অ' এয়া ন এই 390 বছৰে পুৰণা তুলসী খুঁটা এয়া আমাৰ দক্ষিণপাট সত্ৰ 390 বছৰ পুৰণা আৰু এয়া তুলসী খুঁটা পদুম ফুলখিনি চাওক না মই বগা পদুম ফুল কেতিয়াও দেখা নাছিলোঁ বগা পদুম ফুল অ' গড মই কেতিয়াও দেখা নাছিলোঁ দেই পিংক কালাৰহে দেখোঁ কি ধুনীয়া লাগিছে গৈ আছোঁ এতিয়া আমি দক্ষিণপাট সত্ৰৰ যিটো ভঁৰাল মেইন ভঁৰালটো চাবলৈ গৈছোঁ ৰজাই দি থৈ যোৱা আগৰ মানে সম্পত্তি যিবিলাক কৈছে ভঁৰাল সেই ভঁৰালটো চাবলৈ এইটো আকাশবন্তি তুলসী গোট এমাহ চাকি জ্বলাই আকাশবন্তি এইটো ইয়াৰো এটা প্ৰদূষণ এটা আছে কাতি মাহত বায়ুটো দূষিত হয় ঋষিমুনিসকলৰ চাইণ্টিষ্ট চাকি জ্বলাই ওপৰলৈ টানি দিয়ে সেই বায়ুৰ লগত ইয়াৰ ধোঁৱাটো মিশ্ৰিত হৈ বায়ু প্ৰদূষণটো নিয়ন্ত্ৰণ কৰে আগৰ ঋষিমুনিসকলৰ ভঁৰালটো বাহিৰৰ পৰা ভিতৰত সোমাব দিয়ে ধুনীয়াকৈ বুজাই দিলে আচৰিত হ'লোঁ বস্তুবোৰ দেখি কিন্তু ভিতৰত ভিডিঅ' কৰিব নোৱাৰোঁ সেইকাৰণে মই এডোখৰ পৰাই কৈছোঁ আপোনালোকে আহিলে এইটো একদম মিছ নকৰিব চাবই যদি যোনসকল চোৱা নাই এতিয়া গোসাঁই তেওঁৰ ইয়াত আহিছোঁ বাগগৃহত মানে ইয়াতে আমাক চাহ জলপান দিব সেৱা কৰিলোঁ ইয়াত ভৰিটো থ'বলৈ ভাল লাগিছে 390 বছৰ পুৰণা ঘৰ ভাবকচোন এতিয়াও ঠাণ্ডা পৰিৱেশ আমি গোটেইখিনি বহি আছোঁ আমাৰ ভাগ্য প্ৰসাদ খাব পাইছোঁ খাবা অলপ চোনা খাবা ইয়াৰ পৰা ওলাইছোঁ খুব ভাল লাগিলে মানে একদম মনৰ আশাবোৰ পূৰ হ'ল দেই আজি জলপান খাব পালোঁ আচলতে পাপাৰ চিনাকিৰ কাৰণে হ'ল আচল বস্তুখিনি চিনাকি মানে নামঘৰলৈ যিহেতু পাপা আজি ইমান বছৰ জড়িত তেওঁলোকৰ এইখন সত্ৰৰ লগত আমাৰ হেৰি হৈয়ে থাকে পাপাৰ সেয়াই আৰু আচলতে খুব ভাল লাগিলে এতিয়া বলক নেক্সট যাওঁ আমি আউনীআটী সত্ৰ আমি এতিয়া আহিলোঁ আউনীআটী সত্ৰ আজি আমাৰ লাষ্ট ডেষ্টিনেশ্যন এতিয়া সোমাইছোঁ চাকি দিম বা শুই গ'ল পোৱালিটো ভাগৰ লাগিছে আৰু তাৰ বিটপ গ'ল নতুনকৈ বনাইছিল পাহাৰী তুলসী খুঁটা ইমান বেছি ডাঙৰ তুলসী ইমান ধুনীয়া বতাহ ইয়াত ওপৰ বাঁহবোৰ চোৱা আমলৈত ওপৰ ধুনীয়া বতাহ মাৰি আছে এবাৰ চুলি কালাৰ কৰি একদম বিউটিচিয়ান হৈ গ'ল বিউটিচিয়ান আছিলে আৰু বিউটিচিয়ান লাগিছে এতিয়া চুলিয়ে হাইলাইট কৰি অঁ আমাৰ আৰু নহ'লে তাইৰ নিচিনা তাই চব বেলেগ বা দেখিবলৈও বেলেগ হেৰি বি মামে ল'লে ব'লা যাওঁ ব'লা
চাহ নালাগে তাৰমানে আমি চাবুগুৰিটো খালোঁ দহিপাতটো খালোঁ আমি গোটেইখিনি আমাৰ হৈ গ'ল চাই এতিয়া খাবলৈ সোমাইছোঁ ইয়াৰ এখন জহা ৰেষ্টুৰেণ্ট বুলি আৰু আছামিজ থালি অৰ্ডাৰ কৰিলোঁ এতিয়া খাই বৈ আমি ইয়াৰ পৰা ওলাম তোমার কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে